কাপোৰখন কিয় শুই আছা? মই পাতিছো। হেত নাই মই মুখখানি মুচিছো। মোক সরকারি ঘর এটা লাগবো, দিবি না নে ডাকো? দিম দে। কাপোৰখন কিয় শুই আছা? মই পাতিছো। হেত নাই মই মুখখানি মুচিছো। এইবাৰ পূজাত তুমি মোক এটা টেবলেট দিব লাগিব, দিবা নে নিদিয়া কোৱা? এটা পিল দিম দিয়া। তোমার গাওতো বলে বিষাছে, মালিশ করে দিয়ে যাই কিনে। ক'ত বিয়া আছে চাওঁ ক'ত বিয়া আছে? মোক নুচুবি, মই মানুহ পৰিছো, চোৱা যাবি নহ'লে চাই দিওঁ আৰু পেৰে। স্কুটি বেটে থচোন কি আছে চাং ভিতৰত, চাং ৰ। গাড়ী আছে গাড়ী চলাব পাৰিম দুটাই। দে নাম আয়ো। দুটা পইচা দিও, ফুটা আহিছে কাপোৰ কিনিব লাগে। এই আসলি পইচা নহয়, এই নকলি পইচা। তহঁতি ইমান মানুহ যায়ও এখন সৰু চাইকেল চুৰ কৰি আৰু মানুহলি আৰু মই অকালে যাই চাইকেল চুৰ কৰি লৈ আহিম, চাই থাক তহঁতে। তুমি মোৰ লগত বিয়া হবা না নহয় কোৱা? মই তোমাৰ কাৰণে ঠেলাৰ গাড়ী এখন কিনি থৈছো। खत्म। बाय बाय, टाटा, गुड बाय, गया। যিও তুমি টাইমত আহি পালা, সদায়ে টাইমত আহা, ইমান লাজ নাই নে? মই 12 বছৰতে ফ্লেটত গৈ টাইম বদলি থৈ আহোঁ, ঘৰৰ নম্বৰ বদলি থৈ আহোঁ, তথাপিও আহিব তোমালোকে। হলাৰ জীয়েকক তই চুৰ কৰি আনছা হয় না? হয় না? কেনকে চুৰ কৰি আনলি তই? হা কেনকে চুৰ কৰি আনছ? কচোন ক, লাজ কৰিব নালাগে দে। बाबू भैया राजू कस्टा। কালি নগেনৰ জীয়েকত ভনী সকলোৱে যাবি।